আকৌ বিবাহত বহিব মোহময়ী অভিনেত্ৰী বৰষা। পিছে দৰা বাৰু কোন? পুনৰ কিয় প্ৰেমত পৰিল বৰষাৰাণী বিষয়া? চিনাকিৰ পৰা প্ৰেমলৈ আৰু প্ৰেমৰ পৰা বিবাহলৈ কেনে আছিল বৰষাৰীৰ যাত্ৰা? তিতা তিতা লগা চিনাকি হৈ পৰিল মিঠা মিঠা আবেগ। প্ৰথমে সমালোচনা আৰু ককৰ্থনাৰে তিক্ততা ভৰা চিনাকি। যোৰহাটৰ বাসনাৰ ভাস্কৰে প্ৰথম চিনাকিতেই বৰষাক কৰিছিল তীব্ৰ সমালোচনা। এটিৰ গীতৰ ভিডিঅ'ক লৈ সমালোচনা কৰি ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল ভাস্কৰে। ভাস্কৰৰ ভনীয়েকৰ সৈতেও আছিল বৰষাৰ সুসম্পৰ্ক। এই সমালোচনাৰ উত্তৰো দিছিল স্পষ্টবাদী বৰষাই। লাহে লাহে কথা বতৰা বাঢ়ি গ'ল, সম্পৰ্কবোৰ গ্ৰাহ হ'ল। এতিয়া বিবাহৰ বাবে ব্যস্ত বৰষা আৰু ভাস্কৰ। বৰষাৰে হোৱা বন্ধুত্বৰ কিছুদিনৰ পাছতেই ভাস্কৰে হেৰুৱাইছিল পিতৃ মাতৃক। সেই সময়তেই একমাত্ৰ ভগ্নীৰ মীনাক্ষীৰ সকলো দায়িত্ব কান্ধ পাতি ল'ব লগা হৈছিল ভাস্কৰে। পিতৃ মাতৃৰ বিয়োগৰ সময়ত ভাগি পৰা ভাস্কৰৰ কাষত একমাত্ৰ সাহস হৈ ৰৈছিল বৰষা। পৰিয়ালৰ দায়িত্বৰ বাবে মেধাৱী ছাত্ৰ ভাস্কৰে এৰিছিল NITৰ চিট। বৰষাই বৰমালা পিন্ধাবলৈ সাজু হোৱা ভাস্কৰ বৰুৱা যোৰহাটৰ মহৰ্ষি বিদ্যা মন্দিৰৰ শিক্ষক। বৰষাৰ বিবাহৰ বাতৰি বিয়পি পৰাৰ লগে লগেই চাৰিওফালে চৰ্চা আৰম্ভ হৈছে। বৰষাৰ বিয়া কেতিয়া? বৰষাৰ বিয়ালৈ আৰু বেছি দিন নাই। 22 ফেব্ৰুৱাৰীত যোৰহাটৰ নিবাসী ভাস্কৰ বৰুৱাৰ পানী গ্ৰহণ কৰিব অভিনেত্ৰী বৰষাই। পিছে বৰষাৰ বিবাহক লৈ এতিয়া চৰ্চা হৈছে অন্য এক কথা। সততে দেখা এগৰাকী কন্যাক কন্যাদান কৰে প্ৰীতিয়ে, কিন্তু বৰষাৰ ক্ষেত্ৰত এয়া ব্যতিক্ৰম। এফালৰ পৰা ক'বলৈ গ'লে সৌভাগ্যশালী বৰষা, কাৰণ বৰষাৰ কন্যাদান কৰিব পূৰ্বৰ স্বামীৰ প্ৰীতি অৰ্থাৎ শহুৱেকে। ৰিয়েল লাইফত কেইবাবাৰো কইনা সাজত দেখা বৰষাই দ্বিতীয়বাৰৰ বাবে পাটৰ সাজ পিন্ধি হোমৰ গুৰিত বহি কইনা হ'ব। এই চৰ্চা আৰম্ভ হোৱাৰ পাছৰে পৰা বয়সে আচৰিব নোৱাৰা আৰু চিৰযৌৱনা বৰষাৰ বিবাহক লৈ অধীৰ আগ্ৰহী হৈ পৰিছে সমগ্ৰ অসমবাসী।